নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমতে নতুন বৰ্ষৰ শুভেচ্ছা জনোৱা হ'ল আৰু কেৰিয়াৰ পৰা আসাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনোৱা হ'ল আৰু এই চেনেলটোক সাবস্ক্ৰাইব কৰি আপোনালোকক বেল আইকনটো দবাই ৰাখিবলৈ অনুৰোধ জনোৱা হ'ল যাতে আগন্তুক এডিআৰই তথা আসাম গভৰ্ণমেণ্টৰ বিভিন্ন এক্সামবিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে তদুপৰি এই এক্সামবিলাকৰ প্ৰয়োজনীয় হোৱাকৈ বিভিন্ন ধৰণৰ কুৱেশ্যনবিলাকো যাতে আপোনালোকে পাই থাকে তো বেছি পলম নকৰি আজি আমি স্টাৰ্ট কৰিব ওলাইছো ক্লাসিফিকেশন অৰ্থাৎ আমাৰ ৰিজনিংৰ এটো চেপ্টাৰ হয় ক্লাসিফিকেশন তাতে আমাৰ কেইটামান ওয়াৰ্ড দিয়া আছে যেনেকৈ ইয়াতে দেখা পাই আছে যে সাগৰ নদী পুল পুখুৰী তো ইয়াৰ পৰা আমি কি ওলাব লাগে বেসিক্যালি যোনটো অড ওয়ান মানে যোনটো ইহতৰ লগত মিল নাখায় সেইটো আমি কি কৰিব লাগে বিচাৰি উলিয়াব লাগে ঠিক আছে তো বেছি পলম নকৰি বলা লেসনটোৰ ফালে আমি আগুৱাই যাওঁ तो प्रथमते आमार की दिले क्लासिफिकेशन श्रेणीविभाजन হয় কি তো क्लासिफिकेशन बेस्ड क्वेश्चन टेस्ट ए स्टूडेंट्स एबिलिटी टू आइडेंटिफाई द कॉमन फीचर्स अमंग द गिवन सेट ऑफ वर्ड्स এটা কোশ্চেন মানে কি কৰে বুলি কৈছে এজন ষ্টুডেন্টক চাই যে এজন ষ্টুডেন্টে কিমান ভাবিব পাৰে যে এই বস্তুকেইটা যি মোৰ তলত পাঁচটা বা চাৰিটা অপচন দিয়া আছে তাৰ মাজত কমন কোনে কোনে কমন কোনকেইটাৰ মাজত মানে কমন ফিচাৰ্স আছে আমাৰ হেতু দেখায় ইন মোস্ট অফ দ্য কোশ্চেনস ইউ আর রিকোয়ার্ড টু ফিগার আউট দ্য ওয়ার্ড দ্যাট ইজ লিষ্ট লাইক আদাৰ ওয়াৰ্ডস আৰু বেছিভাগ কোশ্চেন আমাৰ কি হয় যোনটো ইহতৰ লগত মিল নাখা আমি খেতুৱে কি কৰিব লাগে এপা বিচাৰি উলাব লাগে ঠিক আছে তো বেছি পলম নকৰি বলা প্ৰথম কোশ্চেনটো চাইলো প্ৰথম কোশ্চেনটো আমাৰ কি দিছে কিউই ইগল ইমু পেঙ্গুইন এন্ড অস্ট্রিচ তো আমাৰ এটো কি দিছে সোৱা ইগল এটা আমাৰ কি হৈ যায় এটা কি হৈ যায় আমাৰ ইগল এটা কি হয় আমাৰ বার্ড হয় কি হয় বার্ড হয় ঠিক আছে ইমু এটাও কি হয় আমাৰ বার্ড হয় কি হয় বার্ড পেঙ্গুইনো আমাৰ কি হয় এটা বার্ড হয় কি হয় বার্ড আৰু অস্ট্রিচও আমাৰ কি হয় বার্ড হয় ঠিক আছে এটো আমাৰ কি হৈ যায় বার্ড কিন্তু কিউই যোনটো আছে এটো আমাৰ কি হয় ফ্রুট হয় কি হয় ফ্রুট ঠিক আছে এটো আমাৰ কি হৈ যায় ফ্রুট হৈ যায় তো এই কাৰণে আমাৰ आंसर কি হৈ যাব কিউই আমাৰ কি হৈ যাব কারেক্ট आंसर কিউই আমাৰ কি হৈ যায় fruit तो ऑप्शन ए इज करेक्ट आंसर ओके तो बेसी पलम नकरि और सेकंड क्वेश्चन আমি চাইলো দ্বিতীয়টো क्वेश्चन আমাৰ অপশন কি দিছে সোৱা অপশন কেটা আমাৰ দিছে ফার্স্ট টু কি দিছে আমাৰ লেক লেক মানে আমাৰ কি হল হ্ৰদ সি মানে কি আমাৰ সাগৰ ৰিভাৰ মানে কি আমাৰ নদী পুল মানে কি হল আমাৰ সুইমিং পুল টাইপৰ যে থাকে হেবলা আৰু পন্ড মানে কি আমাৰ পুখুৰী এতিয়া সোৱা লেকৰ পানী কি থাকে মানে একে জায়গাতে থাকে চলাচল নকৰে সাগৰৰ পানীও কি হয় আমাৰ চলাচল নকৰে পুলৰ পানীও আমাৰ কি হল চলাচল নকৰে পণ্ডৰ পানীও চলাচল নকৰে কিন্তু আমাৰ যোনটো ৰিভাৰ আছে হেতুৰ পানী আমাৰ কি হয় ফ্লো কৰে কি কৰে ফ্লো কৰে হয় না নহয় এটোৰ পানী আমাৰ কি কৰে ফ্লো কৰে ঠিক আছে তো আমাৰ কি হৈ যাব ৰিভাৰটো আমাৰ কি হ'ব অপশন সি ইজ आवर কারেক্ট आंसर তো आंसर কি হৈ যাব অপশন সি কাৰণ কি কৰে ৰিভাৰৰ পানী কি কৰে চলাচল কৰে চতুৰ্থটো কোশ্চেন আমাৰ কি দিলে প্ৰথমটো কি দিলে আমাৰ হাউস হাউস মানে কি হল আমাৰ ঘৰ বি মানে কি হল আমাৰ কটেজ কটেজ মানে আমাৰ কি হল কুটিৰ ঘৰ সি মানে আমাৰ কি হল স্কুল ডি মানে আমাৰ যোনটো প্যালেস দিছে হেতু আমাৰ কি হল প্যালেস মানে কি হল ৰাজপ্ৰসাদ বা ৰাজমহল আৰু ই আমাৰ কি হল হাট হাট মানে কি হয় আমাৰ জুপৰি তো সোৱা ইয়াতে হাউসত আমি থাকো বসবাস কৰিব কটেজতো মানুহ থাকে বসবাস কৰে প্যালেসতো মানুহ থাকে হাটতো মানুহ থাকে কিন্তু যোনটো আমাৰ স্কুল আছে স্কুলত কি হয় কোনো না থাকে হয় না নহয় তো আমাৰ কি হৈ যাব অপশন সি স্কুল আমাৰ কি হৈ যাব কারেক্ট आंसर आंसर কি হৈ যাব আমাৰ অপশন সি কাৰণ স্কুলত কোনো মানুহ বসবাস নকৰে কি দিছে এটো কোশ্চেন আমাৰ ফক্স দিলে প্ৰথমটো তাৰপিছত কি দিলে আমাৰ ওলফ তাৰপিছত আমাৰ কি দিলে জেকেল তাৰপিছত কি দিলে ডিয়াৰ তাৰপিছত আমাৰ কি দিলে পেন্থাৰ ইয়াতে সোৱা ফক্স মানে কি শিয়াল ঠিক আছে ওলফ মানে কি আমাৰ ওলফ মানে আমাৰ যোনটো ভেৰিয়া বুলি কয় ঠিক আছে এটো আমি কি বুলি কও ওলফ বুলি কও ওকে মানে একচুয়ালি আমাৰ যোনটো ভেৰিয়া মানে ভেৰিয়া আমাৰ ভেড়া নহয় আকো ভেৰিয়া টাইপৰ এটা কি থাকে বাহিৰত এটা ওলফ থাকে তো এটা পহুটো নহয় অপচন তো জেকেল মানে কি হল আমাৰ শিয়াল টাইপৰকে এটা বস্তু আছে এটো আমাৰ জেকেল তো ডিয়াৰ পেন্থাৰ পেন্থাৰ মানে কি হল পেন্থাৰ ব্ল্যাক পেন্থাৰ হয়তো শুনিছে ডিয়াৰ তো সোৱা ইয়াতে আমাৰ কি হল ফক্স ওলফ জেকেল ডিয়াৰ গুট্টে এটা আমাৰ মাংস ভুজি খালি ডিয়াৰটোক বাহিৰে কি হয় আমাৰ গুট্টে গিটা কি হৈ যায় মাংস ভুজি আমাৰ ডিয়াৰটো কি নহয় মাংস ভুজি
নহয় সেইটো তৃণভোজী তো অপশ্যন কি হৈ যাব এনসার কি হৈ যাব আমাৰ ডি অপশ্যন ডি আমাৰ কি হৈ যাব কারেক্ট হৈ যাব ঠিক আছে কাৰণ কি হ'ব ডি এর আমাৰ কি হয় মাংসভোজী নহয় ওকে তাৰপিছতো কি দিলে আমাৰ চিকেন স্নেক সোয়ান ক্রোকোডাইল ফ্রগ ঠিক আছে তো আমাৰ চিকেন মানে কি হল আমাৰ মুৰ্গী বা কুকুৰা সাপ মানে কি হল আমাৰ স্নেক সোয়ান মানে আমাৰ হাঁহ ক্রোকোডাইল মানে আমাৰ ঘৰিয়াল বা কুম্ভীৰ যি বুলি কয় তাৰপিছত ফ্রগ মানে কি আমাৰ ভেকুলী তো এটা চাব গ'লে কি হয় আমাৰ সাপ হোক মানে কুম্ভীৰ হোক বা ভেকুলী হোক এটা আমাৰ সৰীসৃপ ঠিক আছে বাইকেইটা আমাৰ কি হয় বাৰ্ড সেকশনত আহে মানে চৰাইত আহে কিন্তু এনেকুৱাকেতো নহ'ব আমাৰ দুটা নহয় যিকোনো এটাহে বেলেগ থাকিব লাগিব তো চোৱা সাপটো কি হয় আমাৰ পানীটো থাকিব পাৰে মাটিটো থাকিব পাৰে হাঁহটো আমাৰ কি হৈ যায় পানীটো থাকিব পাৰে মাটিটো থাকিব পাৰে যোনটো ঘৰিয়াল হেতু কি কৰিব পাৰে পানীটো থাকিব পাৰে মাটিটো থাকিব পাৰে আৰু যোনটো আমাৰ ভেকুলী হেতু আমি কি কৰিব পাৰে পানীটো থাকিব পাৰে মাটিটো থাকিব পাৰে কিন্তু আমাৰ যোনটো কুকুৰা আছে হেতু কি হয় অনলি মাটিতে থাকিব পাৰে হি পানীত থাকিব নোৱাৰে তো অপশ্যন কি হৈ যাব এনসার আমাৰ কি হৈ যাব অপশ্যন এ ঠিক আছে তো আজিৰ বাবে ইমানতে ৰাখিলোঁ আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল সেইবাবে লাইকটো দবাই দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে এনেধৰণৰ ভিডিঅ'বিলাক আপোনালোকে আগন্তুক দিনত পাই থাকিব পাৰে আৰু পুনৰ নতুন বছৰৰ শুভেচ্ছা জনোৱা হ'ল আৰু এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনাক থেংক ইউ